Hello guys, welcome to the NR blog. তো আজি মই গৈ আছো হাজো। তো হাজোত মানে গ্ৰীপ মাধৱ কেদাৰ এইগিলা কিবা কিবি মন্দিৰ আছে। তো আজি সেইবোৰে মই চাব গৈ আছো। তো এতিয়া যাই ফাৰ্ষ্ট অলপ ফ্ৰেছ হৈ লওঁ, গাও চাও ধুই লওঁ, তাৰপিছত যাই আছো। এইটোৱে হৈছে আমাৰ অসমৰ শৰাইঘাট ব্ৰিজ। 1 কিলোমিটাৰ মান হ'ব নেকি। এইটো কিবা মিউজিয়াম নেকি, ইমান এটা নাজানো। এইফালে হৈছে আমাৰ গণেশ মন্দিৰ। এইফালে আমি হয়গ্ৰীপ মাধৱ তো দেখাই আছো মন্দিৰটো। তো এতিয়া আমি যাই আছো ভৰি ধুব। তো ইয়াতে বোলে বম বম কাছ আছে। একে গছে গুটি তো এতিয়া হয়গ্ৰীপ মাধৱৰ চিৰিত যাই আছো। তো এইফালে তো বঢ়িয়া লাগি আছে। এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। তো আপোনালোকে চাই লওক চাৰিওফালে। ইয়াতে কিন্তু তামাম বান্দৰ আছে, চাই লওক আপোনালোক। এইফালে এটা আৰু এইফালে এটা। কোৱা মতেদি এইখিনি এৰিয়াতে বোলে বুলবুলি চৰাইৰ যুঁজ হৈছিল বোলে আগৰ সময়ত। এইফালে চাব পাৰে আপোনালোকে, ইমান সময় অতীজতে বনোৱা এতিয়াৰ লগেও ভাল হৈ আছে। মন্দিৰৰ বাহিৰত আহি গ'লো। তো এতিয়া পানীপুৰি খাই ল'ম। ইয়াতে আছে পানীপুৰি দোকান। তো পানীপুৰিটো খাই লওঁ তাতে।
ইয়াতে মানে বেলেগ চিষ্টেম খালি পুৰিটোহে দিয়ে পানীটো নিজে লৈ খাব লাগে এই সাইডে পানী আছে এফালে যে ভোট জলকীয়া এফালে যে ইমলি আৰু এফালে যে মিঠা এইটো ভোট জলকীয়া ভোট জলকীয়াটো বেয়া ঝাল আছে কোনটো ইমলি এইটো তো এতিয়া টেষ্ট কৰিম মই আলু চাট তো এতিয়া আহি পালোঁ আমি কেদাৰ মন্দিৰ তো কেদাৰ মন্দিৰ চিৰিটো চাব আপুনি বঢ়িয়া মজা লাগিছে হা দেখাম এতিয়া ভীমৰ চৰিয়া তো ভীমৰ চৰিয়া দেখাই আছোঁ ওপৰতে চাই লওক আপোনালোকে এইটো হৈছে মন্দিৰটো তো এইটো মানে শিৱ মন্দিৰ হয় ইয়াতে পুৰা দবা কোবাই আছে কাৰণে বঢ়িয়া লাগি আছে তো আৱাজটো শুনি আছে নহ'লে শুনক তো এতিয়া ভীমৰ চৰিয়া চাব আহিছোঁ তো ইয়াতেই আছে সাৰ গৰুটো তো সাৰ গৰু দেখাই আছে আপোনালোকক তো এইটো হৈছে শিলৰে সাৰ গৰু তো চাই লওক আপোনালোকে আমি চাব যাই আছোঁ ভীমৰ চৰিয়া এইটো হৈছে গেট তো বলক আজিৰ দিনটো পুৰা চিৰি উঠি উঠি একেবাৰে মোৰ ভৰি হাত বিষাই গৈছে তো ফাইনেলি আমি আহি পালোঁ এতিয়া ভীমৰ চৰিয়া চাব এইটো হৈছে ভীমৰ চৰিয়া তো ভাবি চাওক আপোনালোকে কিমান ডাঙৰ তো ইয়াতে ভীমে কিমান ভাত খাইছিল বাপৰে বাপ ভাবলি একেবাৰে মাথা চাথা নষ্ট হৈ যায় ৰে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিম তো প্লিজ বেয়া চাইজ নাপায় তো বাই বাই